পৰম শ্ৰদ্ধাভাজন আজি ৭২তম গণতন্ত্ৰ দিৱসত লংবজান উচ্চ আৰু মজলীয়া বিদ্যালয়ৰ পতাকা উত্তোলনৰ আজিৰ এই কাৰ্যসূচীত উপস্থিত লংবজান মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পৰামৰ্শ কৰি শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, লংবজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ মোৰ সহকৰ্মীবৃন্দ, লংবজান মজলীয়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ পৰামৰ্শ কৰি বিষয়ববীয়া লোকসকল, শুভাকাংক্ষী ৰাইজ আৰু দুয়োখন বিদ্যালয়ৰ মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আৰু এই পতাকা উত্তোলন কৰিবলৈ মই লংবজান মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত ধৰ্মেশ্বৰ কলিতা ছাৰদেৱক আৰু এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত অবিৰাম আইনদেৱক মই অনুৰোধ কৰিছোঁ। আজি আপোনালোকে ৭২ সংখ্যক গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন কৰিবলৈ মোক আহ্বান জনাইছে। গতিকে আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি মই বিদ্যালয়ৰ পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িছোঁ। সোঁহাতৰ টনক এইডাল এৰি দিয়ক। বেছি যোগাই থাকিলে চাব ছাৰ লাগি গৈ থাকিব। অঁ, আপুনি হেৰিয়াতে থ'ব লাগিব। ঠিকে আছে। তিনিটা দিয়ে তিনিটা দিব লাগিব। এটা এটাকে দি মেৰিয়াই মেৰিয়াই দি দিব লাগিব। ওপৰেদি পাৰ কৰি নহয়, সেইফালেও পাব, সেইফালেও পাব যে। বছ বছ। বাসত্তৰতম গণতন্ত্ৰ দিৱসত বিদ্যালয়ৰ পতাকা উত্তোলন কৰি দিয়াৰ বাবে ছাৰদেৱক আৰু আইনদেৱক ধন্যবাদ থাকিল। ইয়াৰ পাছতেই আমাৰ এই গণতন্ত্ৰ দিৱস আমি কিয় পালন কৰিব লাগিব, ইয়াৰ সম্পৰ্কে আমাৰ প্ৰধান শিক্ষক তথা উৎফুল্লক ছাৰদেৱক দুই এষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ।
ৰাষ্ট্ৰীয় সংগীত এতিয়া সকলোৱে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিব লাগিব সকলোকে চালান দিব লাগিব চালান দিব লাগিব जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे লং বৈজান